Hi everyone, good evening. মই পাহি মই এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশাকো সকলো ভালে আৰু আজি এই ভিডিঅ'টো চ্যালেঞ্জ ভিডিঅ' হ'ব মানে পানীপুৰি চ্যালেঞ্জ কৰিম লগৰ এজনীৰ লগত দেন ভিডিঅ'টো চাই থাকিব আৰু এতিয়া মই পানীপুৰি বনামগে তাই আহিব অলপ পাছত আৰু যোনে হাৰে পানিশমেন্ট পাবই আৰু যোনে জিকে একো নাপায় আৰু যোনে হাৰে পানিশমেন্ট পাব দেন চাইকো ভিডিঅ'টো কি পানিশমেন্ট পায় আৰু এতিয়া মই আলু গিটা গুছাই লৈছো চাৰিটা আলু লৈছো আৰু এটা পিয়াজ লৈছো পিটিকাৰ বাবে আৰু এতিয়া আলুখিনি ধুই ললো আৰু অলপ পানী দি বইল কৰি লম আলু বইল হোৱালৈকে আৰু আমাৰ ফুচকা ৰেডি হৈ গ'ল এয়া পিটিকা আলু পিটিকা তেতেলী পানীৰ 20টা লৈছো আমি আৰু তেতেলী পানী আৰু পিটিকা বনা পিটিকলৈ পাহৰি থাকিলো সেইকাৰণে নকৰিলো দেন আৰু এতিয়া আমি 20টা ফুচকা লৈছো হিচাপ কৰিলো 20টা মোৰ দুটা বেছি আছে আৰু 20টা আমি লৈ লৈছো আৰু এতিয়া ভাজতে পিটিকা ভৰাই লম আৰু যোনে হাৰিব নোৱাৰে নেমুটো খাব লাগিব উইদাউট এনি ৰিয়েকশ্যন আৰু নিমখো লগাব নোৱাৰে তো পিটিকাখিনি ফাৰ্ষ্টে ভৰাই লওঁ আৰু এই তেতেলী পানী নাখায় এনেকৈ ঠাণ্ডাকৈ খাব কাৰণ তেতেলী পানী ইমান ভাল নাপায় খাব আৰু মই তেতেলী পানী আৰু টাইম নিদিওঁ মানে যোনে ফাৰ্ষ্টে খাই সেইটো শেষ কৰিব পাৰিব তাই ফাৰ্ষ্ট হ'ব আৰু যোনে লাষ্ট হ'ব সি পানিছমেণ্ট পাব হ'ল আৰু এতিয়া আমাৰ হৈ গ'ল পিটিকা ভৰাই আৰু এতিয়া আমি খাম আৰু টাইম নিদিওঁ মই এনেও ফুচকা খাই ভাল পাওঁ আৰু মোৰ মানে ফাৰ্ষ্ট টাইম বনাইছো ইমান খগে খাই মই পাঁচটা খেলা গৰুটা তুমি
Cái Fhuska đây thế này cái bé cao rồi. Nó full lên. কিছুমান Fhuska বহুত টাইট আৰু এই তেলিকা খাই হোৱা নাই মই সো তেতেলি পানীখিনি খাই লওঁ বুলি ভাবিছো ফাইনালি আমাৰ চেলেঞ্জটো কমপ্লিট হ'ল আৰু এই হাৰিলে সো এই নেমুটো খাব আৰু একো ৰিएक्शन দিব নালাগিব যদি ৰিएक्शन দিয়ে দেন আকৌ তাই খাব লাগিব আৰু এপিস খাব লাগিব মানে খাই দিয়া ৰিएक्शन নিদিয়া ৰিएक्शन নহব কি ৰিएक्शन দিব মানে একদম খাবই কুছ খাব নালাগিব যদি কুছ খাব লাগিব পিছ সেইটো ডাঙৰকে দিবি তো সৰুকে দিছো That's kumudilo sa siping ko ito. Kumudilo sa siping ko ito. Nangahan mo dalisip. Aru tayo punishment complete korile aru ভিডিওটো ইমানতে সামৰণি মাৰিছো যদি ভিডিওটো চাই ভাল পায় দেন লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব থ্যাংক ইউ আৰু যদি এনেকুৱা চেলেঞ্জিং ভিডিও লাগে দেন প্লিজ কমেন্ট কৰিব এণ্ড বাই